এখন ৰাজ্যত এজন বৰ দুখীয়া ব্ৰাহ্মণ আছিল। তেওঁৰ নাম আছিল দুখীৰাম। সৰুতে পিতৃ মাতৃক হেৰুৱাই নিথৰুৱা হোৱা বাবেই হয়তো তেওঁক সকলোৱে দুখীৰাম বুলিছিল। সৰুৰে পৰা আনৰ ঘৰত থাকি লাচনি পাচনি কৰিয়ে তেওঁ দিন কটাইছিল। লাহে লাহে ডাঙৰ হৈ অহাত গাঁৱৰে খুৰাক এজনৰ বাৰীৰ চুকত ঘৰ এটি সাজি দুখীৰাম তাতে থাকিবলৈ ল'লে। বিশেষ কাম বন একো কৰিব নোৱাৰা বাবে প্ৰায় দুখীৰাম লঘোণে থাকিবলগীয়া হৈছিল। কালক্ৰমত সি বিয়া বাৰু কৰালে যদিও তাৰ অৱস্থাত কোনো পৰিৱৰ্তন নহল। দুবেলা দুমুঠি খাবলৈকে নোজোৰে। জীৱন ধাৰণৰ কোনো উপায় নাপাই সি দিনে দিনে জীৱনৰ প্ৰতি উদাসীন হৈ পৰিল। কাম বিচাৰি ওলাই গ'লে কাম পালে কৰে, নাপালে য'তে ৰাতি ততে কাটি হৈ পৰি থাকে। ঘৰলৈ মনতে নপৰা হ'ল। তাৰ ঘৈণীয়েকেও ইঘৰে সিঘৰে কাম বন কৰিবলগীয়া হ'ল। তথাপি সিহঁতৰ সংসাৰ অচল হৈ পৰে। দুখীৰামৰ দুখ কুলাই পাছিয়ে নধৰা হ'ল। মনৰ বেজাৰত সি এদিন ঘৰৰ পৰা ওলাই গৈ এখন অটব্য অৰণ্য পালেগৈ। অৰণ্যৰ শেষ প্ৰান্তত উপস্থিত হোৱাৰ মানসেৰে সি গৈ আছে। গৈ গৈ সি এখন খৰস্ৰোতা নদীৰ পাৰত উপস্থিত হ'ল। জীৱনৰ প্ৰতি সকলো মায়া মমতা ত্যাগ কৰি সি নদীৰ পানীত জাপ দি সংসাৰৰ সকলো দুখ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ বিচাৰিলে। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। দুখীৰামৰ অৱস্থা তেনে হ'ল। নদীৰ পানীত সি জাপ দিলে হয়, পানীৰ তলত তপস্যা কৰি থকা মুনি এজনে তাৰ জীৱন ৰক্ষা কৰিলে। কি দুখত সি প্ৰাণ ত্যাগ কৰিবলৈ ওলাইছে তাৰ কাৰণ সুধিলে। দুখ আৰু দৰিদ্ৰতাই জীৱন নাশৰ মূল কাৰণ বুলি মুনিৰ আগত অকপতে স্বীকাৰ কৰিলে। সিদ্ধমুনিজনে দয়া পৰবশ হৈ দুখীৰামক এটি মোনা উপহাৰ দিলে। যেতিয়াই প্ৰয়োজন হয় এই মোনা জোকাৰি দিলে পুনৰ বৰষুণ হ'ব আৰু তাৰে তুমি সকলো দুখ দূৰ কৰিব পাৰিবা। কিন্তু মোনাটো তুমি য'তে ত'তে বা যিকোনো সময়তে জোকাৰিব নোৱাৰিবা। তাৰ বাহিৰে আনে মোনা জোকাৰি ধন সোণ ল'ব নোৱাৰিব। আন মানুহে মোনা জোকাৰিলেও ফল নধৰিব। সিদ্ধমুনিজনৰ কৃপাধন্য হৈ দুখীৰাম মোনা লৈ ঘৰমুৱা হ'ল। কিছু দূৰ অহাৰ পিছত অৰণ্যৰ শেষ প্ৰান্তত ক'তো কোনো নোহোৱা দেখি মোনাটো জোকাৰি সত্যতাৰ প্ৰমাণ চালে। সঁচাকৈয়ে তাৰ সন্মুখত সোণৰ বৰষুণ হ'ল। সি সোণৰ মোহৰবোৰ বুটলি মোনাটোতে ভৰাই আনন্দমনে ঘৰলৈ বুলি খোজ দিলে। অৰণ্য পাৰ হ'বলৈ লওঁতেই তাৰ সন্মুখত এদল ডকাইত উপস্থিত হ'ল। ডকাইতৰ দলটোৱে তাক আগুৰি ধৰিলে আৰু তোৰ মোনাত কি আছে আমাক দে বুলি তাক ধমকি দিলে। মোনাটো তাৰ পৰা কাঢ়ি লৈ ভিতৰত সোণৰ মুদ্ৰাবোৰ দেখি ৰজাঘৰৰ পৰা চুৰ কৰি অনা বুলি সন্দেহ কৰি তাক ৰজাৰ ওচৰলৈ লৈ গ'ল।
দুখীৰামে ভয়ে ভয়ে ৰজাৰ আগত আঁঠু লৈ তাৰ জীৱন বৃত্তান্ত এফালৰ পৰা কৈ গ'ল আৰু সিদ্ধু মুনিজনে দিয়া মনাটো পুনৰ জোকাৰি দেখুৱালে। ৰাজসভাত পুনৰ বৰষুণ হোৱা মোনাটো দেখি সকলোৰে চকু থিয় হ'ল। ৰজাই মুদ্ৰাবোৰ চাই মনতে ভাবিলে, দুখীৰামক এৰি দিলে এই মোনাৰ বোলত সি ৰজাতকৈও ধনী হৈ পৰিব। সেয়ে ৰজাই মোনাটো আৰু মুদ্ৰাবোৰ ৰাখি দুখীৰামক কাৰাগাৰত বন্দী কৰি থলে। ৰজাৰ বিচাৰ দেখি ডকাইতবোৰ গুচি গ'ল। নিজৰ মূৰ্খামিৰ বাবে সকলো পায়ো দুখীৰামে সকলো হেৰুৱাবলগীয়া হ'ল। লগতে চিৰদিনৰ বাবে কাৰাগাৰত থাকিবলগীয়া হ'ল। বহুত দিনৰ মূৰত ৰজাৰ সেই যাদুকৰী মোনাটোৰ কথা মনত পৰিল আৰু ৰজাৰ আদেশত মোনাটো ৰাজসভালৈ আনি জোকাৰি চোৱা হ'ল। কিন্তু তাৰ পৰা পুনৰ বৰষুণ নোহোৱা বাবে ৰজাৰ খং উঠিল আৰু দুখীৰাম মিছলীয়া বুলি বন্দীশালত থকা দুখীৰামক কোতোৱালৰ হাতত তুলি দিলে।